আলু পটল সয়াবিন আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু ভাতৰ লগতো ভাল লাগে আৰু ৰুটিৰ লগতো খাবলৈ বহুতেই ভাল লাগে এনেকৈ বনাই খাই চাবচোন আপোনালোকেও ইয়াৰ বাবে মই লৈছোঁ সয়াবিন আলু দুটা এনেকৈ কাটি লৈছোঁ আৰু পটল 6-7টা মান ডাঙৰ টুকুৰাকৈ কাটি লৈছোঁ পিয়াজ মিডিয়াম সাইজৰ সৰু সৰুকৈ কাটি লৈছোঁ এইখিনি বনাবলৈ মই মছলা ব্যৱহাৰ কৰিছোঁ ৰেড চিলি পাউডাৰ গৰম মছলা ধনিয়া পাউডাৰ লং দালচেনি ইলাইচি আৰু আদা নহৰু এনেকৈ থেতেলিয়াই লৈছোঁ আৰু লৈছোঁ মই সোৱাদ অনুসৰি নিমখ হালধি আৰু মিঠাতেল আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ কেৰাহী বহাই তেল দি দিছোঁ তেলখিনি গৰম হোৱাৰ লগে লগে মই আধা চামুচ নিমখ দি লৈছোঁ আৰু ইয়াতে মই পটলখিনি ফ্ৰাই কৰি ল'ম একেবাৰে সিজি যোৱাকৈ ফ্ৰাই কৰিব নালাগে আধা সিজাকৈ ফ্ৰাই কৰি লৈছোঁ এইখিনি ফ্ৰাই কৰা হৈ গৈছে এতিয়া উলিয়াই থৈ লৈছোঁ এইখিনি চাও উলিয়াই লৈছোঁ আৰু লগতে একে তেলতে মই আলুখিনিও হাফ ফ্ৰাই কৰি লৈছোঁ এয়া আলুখিনিও হাফ ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই ইয়াতে পিয়াজ আদা নহৰু একেলগতে ভাজি কৰি লৈছোঁ এইখিনি দিওঁতে মই ভিডিঅ' কৰিবলৈ পাহৰিলোঁ আৰু মছলা যিমানখিনি আছে একেলগতে দি এতিয়া অকণ সময় ভাজি কৰি ল'ম ল' ফ্লেমত এয়া চাও এইখিনি ভাজি কৰা হৈ গৈছে এতিয়া মই সোৱাদ অনুসৰি নিমখ 1 চামুচ আৰু হালধি দিছোঁ এইখিনি অকণ সময় লৰাই দিয়াৰ পাছতে মই সয়াবিনখিনিও দিছোঁ লগতে সয়াবিনখিনি দিয়াৰ পাছত মই অকণমান সময় 3-4 মিনিটমান ল' ফ্লেমত ভাজি কৰি ল'ম এয়া চাওক ভাজি কৰা হৈ গৈছে এতিয়া মই গ্ৰেণ্ড কৰি থোৱা বিলাহীখিনি দিছোঁ এইখিনি দিয়াৰ পাছত ভালদৰে মিক্স কৰি আৰু ফ্ৰাই কৰি থোৱা পটল আৰু আলুখিনিও দিম এয়া চাওক আলু আৰু পটলখিনি দিছোঁ এইখিনি ভালদৰে এতিয়া লৰাই দিম যাতে মছলাখিনিৰ লগত ভালদৰে মিক্স হৈ যায় ইয়াৰ পাছতে মই মেগী মছলা 1 চামুচ দিছোঁ মই সবজিত মেগী মছলা দি খাই ভাল পাওঁ সেইটো কাৰণে মই 1 চামুচ দিছোঁ আপোনালোকেও দিব পাৰে বা নিদিবও পাৰে এইখিনি ভালদৰে মিক্স কৰাৰ পাছত মই ব্লেন্ডাৰ জাৰতে 2 কাপ পানী দিছোঁ পানীখিনি দিয়াৰ পাছত এতিয়া ঢাকন দি ভালদৰে উতলাই আহিবলৈ দিম আৰু লং দালচেনি ইলাইচিখিনি দিয়া নহল কাৰণ মাহঁতে ইমান মছলা খাব নোৱাৰে সেইটো কাৰণে মই এইটো বাদে দিলোঁ দিবলৈ বাকি মছলাখিনি দি দিছোঁ এয়া চাও বনাই থাকোঁতে ফোন আহি গ'ল এয়া কথা পাতি বনাই আছোঁ আৰু অকণ লৰাই দি পেলাই আকৌ ঢাকি দিছোঁ এইখিনি চাও জোলখিনি শুকাই গ'ল এয়া চাও বনাই মেলি হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া গৰম ভাতৰ লগত খোৱাহে জুতি নহয় জানো আৰু আপোনালোকে ৰুটিৰ লগতো খাব পাৰে এতিয়া ভাত খাই লওক খাই আছোঁ ল'ৰা আমনি কৰি আছে ল'ৰাক দি লৈছোঁ আৰু সয়াবিনখিনি মাংস বুলি ইমানেই খাইছে মানে ল'ৰাই তো খাবলৈ দিছোঁ ল'ৰাকো খুৱাই আছোঁ আৰু মই নিজেও খাই আছোঁ আৰু আজিলৈ ইমানেই আকৌ এটা নেক্সট ৰেচিপি লগ পাম আজিলৈ বাই বাই টাটা